নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু বৰ্তমান আছোঁ মই পথাৰত, আৰু আপোনালোকক দেখাব আহিছোঁ যে পথাৰত এতিয়া মোৰ যিহেতু মাকৈ লগাইছিলোঁ, মই মাকৈ ভিডিঅ'টো আপোনালোকক দি আছোঁ। আৰু যিহেতু মই 3টা ভিডিঅ' এতিয়ালৈকে আপলোড কৰিছোঁ, আৰু যিহেতু ভিডিঅ' মই দিয়া নাই, তো আজি ভাবিলোঁ আপোনালোকক আজি মই ভিডিঅ'টোত অলপমান দেখাই দিওঁ যে কি কৰিছোঁ বা কিমান দিন হ'ল মাকৈখিনি লগোৱা। তো বৰ্তমান মোৰ মাকৈখিনি বয়স কিমান হৈছে আৰু কি ব্যৱহাৰ কৰিছোঁ, কিমান ডাঙৰ হ'ল, কি মেডিচিন ইউজ কৰিলোঁ, কেনেকৈ ইউজ কৰিলোঁ, সকলোখিনি জনাম আজি এই ভিডিঅ'টোতে। সেয়েহে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাওঁ বুলি পেলাই আশা কৰিলোঁ। যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিছে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেধৰণৰ ৰিলেটিভ ভিডিঅ' কিছুমান আৰু মই কিবিলাক মানে মই কাম কৰোঁ আৰু মই কেনেধৰণে কৰোঁ, মই সকলোখিনি তথ্য মই এইটো ব্লগ টাইপত আপোনালোকক মানে দেখাই থাকোঁ। আৰু সেয়েহে যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বৰ্তমান মই আছোঁ পথাৰত, যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বৰ্তমান মই আছোঁ পথাৰত, আৰু বৰ্তমান মোৰ পিছপিনে চাব পাৰিছে, মোৰ এইখিনি হৈছে মোৰ মাকৈ খেতিখিনি। আপোনালোকে চাওক, মোৰ পিছপিনেখিনি পিছপিনে আছে। আৰু বৰ্তমান মোৰ এইখিনি মাকৈ খেতি লগোৱা মোৰ প্ৰায় আজি 70 দিন কমপ্লিট হ'ল। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান মোৰ মাকৈ খেতিখিনি 70 দিন কমপ্লিট হ'ল। আৰু এই 70 দিনত কিমানখিনি ওখ হৈছে আপোনালোকে চাওক। এতিয়া যিহেতু মই চাওক অকণ ওপৰত উঠি আছোঁ, তো এতিয়া চাওক, যদিহে মই ইয়াত তলত নামি দিওঁ তেতিয়া আপোনালোকে নিশ্চয় চাব পাৰিছে, চাওক মোতকৈ প্ৰায় মাকৈখিনি প্ৰায় ওখ হৈ গ'ল। আৰু এই 70 দিনৰ ভিতৰত যিহেতু মাকৈখিনি ওখ হৈ গ'ল, আৰু মই মাকৈখিনিৰ ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিছোঁ, বা মই কেনেধৰণে পানীটো দিছিলোঁ, বা পানী দিয়াৰ পিছত মেডিচিন কি মাৰিলোঁ, সাৰ কিমান মাৰিলোঁ, সকলোখিনি কৈ আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টোত কেনেকৈ লগাব বা খলিখিনি কিমান লাইনত ৰাখিব, সিমানখিনি ভিডিঅ'হে আপোনালোকক দিব পাৰিলোঁ। তাৰপিছত মই ভিডিঅ' বনোৱাই নাছিলোঁ। তো মই আপোনালোকক যিহেতু বনাব দিব লাগিছিল, বনাই পেলাই আপোনালোকক ক'ব লাগিছিল, জনাব লাগিছিলে সময় কি কৰিলোঁ, কিন্তু সেইখিনি বস্তু মই নবনোৱাৰ কাৰণে আপোনালোকে চাগে বেয়া পাই আছে। তো এইকাৰণে আজি ভাবিলোঁ বস্তুখিনি আজি মই বনাই পেলাই আপোনালোকক দেখাই দিওঁ কেনেকৈ ধৰণে কি কৰিছোঁ। যেতিয়া আপোনালোকে পুলিখিনি লগোৱাৰ পিছত যেতিয়া আপোনালোকৰ আঁঠুমান পাওঁ হৈছেহি, আৰু সেনেকুৱা মনতে আপোনালোকে মাটিটো চাব, মাটিটো খান্দি পেলাই যে মাটিটোত জীপ আছেনে নাই। যদিহে মাটিটোত জীপ নাথাকে তেতিয়াহ'লে আপোনালোকে অলপমান পানী ভৰাই দিব, পানী ৰাখিব। পানী দিয়াৰ পাছত আপোনালোকে তাত এটা ভিটামিন আছে, মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ ভিটামিনটো। আৰু কি হৈছে, লগতে ঘাঁহ মৰা, লগতে যিহেতু ইয়াত এটা ঘাঁহ উঠি আহিব, পুলিখিনিৰ লগতে ঘাঁহো হৈ আহিব। সেই ঘাঁহখিনি মানে থাকি গ'লে কি হ'ব, পুলিটো মানে ভালকৈ বাঢ়িব নোৱাৰিলে পুলিটো মানে জেগাতে ৰখি যাব, আৰু মানে গ্ৰ'থটো কম হ'ব। যিহেতু সেইকাৰণে আপোনালোকৰ গুটিটো মানে মজবুত নহ'ব। আপোনালোকে সেইখিনি লক্ষ্য কৰিব। লক্ষ্য কৰাৰ পাছত এতিয়া আপোনালোকে যিহেতু পানী ভৰাৰ পাছত আপোনালোকে মই যি স্ক্ৰীণত দি দিছিলোঁ সেইটো ঘাঁহ মৰা আৰু ভিটামিন আপোনালোকে স্প্ৰে কৰিব। পানী দিয়া 2 বা 3 দিনৰ ভিতৰত, 2 বা 3 দিনৰ পাছত আপোনালোকে স্প্ৰে কৰিলে। স্প্ৰে কৰাৰ পিছত আপোনালোকে সাৰ প্ৰয়োগ কৰিব লাগিব, ইউৰিয়া সাৰ। আপোনালোকে বিঘাত 25 কেজিকৈ ধৰক, বিঘাত আপোনালোকে 25 কেজি হিচাপত আপোনালোকে গোটেই বিঘাখিনিত আপোনালোকে সাৰ প্ৰয়োগ কৰিব, বিঘা 25 কেজিকৈ। ঠিক আছে, মনত ৰাখিব, 1 বিঘাত আপোনালোকে 25 কেজি ইউৰিয়া হিচাপত আপোনালোকে গোটেইখিনি মাৰি দিব। মাৰি দিয়াৰ পিছত আপোনালোকে আৰু অলপ দিনৰ পাছত আপোনালোকে যিহেতু এসপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকে তাৰ মানে পাৰ্থক্যটো দেখা পাব। কাৰণ মই কোনটো কৈ আছোঁ, আপোনালোকে মেডিচিন যিটো স্প্ৰে কৰিব, স্প্ৰে কৰাৰ পিছত আপোনালোকে আৰু 2-3 দিন ৰ'ব, মানে সাৰটো লগতে মাৰি নিদিব, 2-3 দিন ৰ'ব, স্প্ৰে কৰিব। স্প্ৰে কৰি 2-3 দিন ৰখি তাৰপিছতে সাৰটো মাৰিব। মানে স্প্ৰেটো কৰাৰ পিছত অলপমান ঘাঁহ যিখিনি থাকিব, সেই ঘাঁহখিনি অলপমান মানে মহিব যেতিয়া আৰম্ভ কৰিব, তেতিয়া আপোনালোকে সাৰটো মাৰিলে তেতিয়া মানে কামত দিব। যদি লগতে সাৰ মাৰি দিয়ে তেতিয়াহ'লে কমপ্লিট ঘাঁহটো বা বনখিনি ভালকৈ মৰি নাযায়। তো সেই কাৰণে আপোনালোকে 2 দিন ৰখি দিব, ৰখি পেলাইহে সাৰটো প্ৰয়োগ কৰিব। তাৰপিছত সাৰ মৰাৰ পিছত আপোনালোকে যেতিয়া আকৌ অলপমান দিনৰ পাছত আপোনালোকে দেখিব যে মাটিটো অলপমান ফাটিবলৈ ধৰিছে, বা ধৰি লওক ঘাঁহ গোটেইখিনি কমপ্লিট মৰি গ'ল, কিন্তু মাটিটো অকণমান ফাটিবলৈ ধৰিছে বা মাটিটো মানে টাইট হৈ আহিছে। তো সেনেকুৱাটো আপোনালোকে কি কৰিব লাগে, অলপমান পানী দি দিব। তেতিয়াও যদিহে আপোনালোকে বৰষুণ দিছে তেতিয়াহ'লে ভাল কথা, যদিহে বৰষুণ দিছে তেতিয়াহ'লে পানী দিব নালাগে। যদি বেছি পানী থাকিলেও খেতিটো যিহেতু নষ্ট হ'ব পৰা চান্স থাকে, সেইকাৰণে বেছি পানী থাকিলেও বেয়া। তো বৰষুণ দিলে আপোনালোকে দিব নালাগে একো। যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে আপোনালোকে অলপ পানী লগাব পাৰে। পানীখিনি দিয়াৰ পিছত পানীখিনি দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, আকৌ আপোনালোকে সাৰ প্ৰয়োগ কৰিব। মই বিঘা প্ৰায় এবেগকৈ মাৰিছোঁ। আপোনালোকে যদিহে তাতকৈ কমকৈ মাৰিম বুলি ভাবে কমকৈ মাৰিব পাৰিব। তেতিয়া প্ৰায় 30 কেজি ওপৰতকৈ মাৰিব লাগিব বিঘাত।
30-40 কেজিমান মাৰি দিয়ক আপোনালোকে প্ৰতি বিঘাত, তেতিয়া আপোনালোকে এনেধৰণে ৰিজাল্ট পাব। এনেধৰণৰ ৰিজাল্টৰ কাৰণে আপোনালোকে প্ৰতি বিঘাত আপোনালোকে 40-ৰ পৰা 50 কেজি আপোনালোকে সাৰ যদি আপোনালোকে প্ৰয়োগ কৰে, এনেকুৱা ধৰণৰ ৰিজাল্ট পাব। এনেকুৱা ধৰণৰ ৰিজাল্ট কেনেকৈ কৰিছোঁ আপোনালোকে গছটোৰ ছাইজটো চাওক কিমান ধুনীয়া হৈছে, মোৰ লগত কিমান ধুনীয়া সমান উঠিছে, মোৰ লগত মোতকৈ এতিয়া প্ৰায় ওখৰ হৈ আছে। আৰু যিহেতু গছৰ গ্ৰোথটো ভাল হৈছে, মোৰ মানে মজবুতটো মেইন বস্তু। এতিয়া গছজোপা আপোনালোকে যেতিয়া আপোনালোকৰ এই বডি ছাইজটো যেতিয়া ডাঙৰ হৈ থাকিব, তেতিয়া গছজোপাই গুটিটো ডাঙৰেই দিব। সেইকাৰণে গছজোপা ডাঙৰ কৰিবৰ কাৰণে আপোনালোকে সাৰ প্ৰয়োগ কৰিবই লাগিব। যি নেকি এই বস্তুটো যিহেতু সাৰৰ ওপৰতে হয়, কমপ্লিট সাৰৰ ওপৰতে হয়, সেইকাৰণে সাৰ মাৰোঁতে আপোনালোকে কেতিয়াও কম্প্ৰমাইজ নকৰিব। অলপ সাৰ বেছিকৈ মাৰিব, লছ আপোনালোকৰ একো নহয়। অলপ সাৰ মাৰিব। সাৰ মাৰিলে কি হ'ব চাওক, এতিয়া এই বৰ্তমান মই যোনটো খেতিত আছোঁ, এই খেতিটোত এতিয়া মই এবাৰ সাৰ প্ৰয়োগ কৰিছোঁ যিহেতু, আৰু এবাৰ মাৰিবলগীয়া হৈ আছে, কিন্তু আৰু এবাৰ মাৰিম। যদিহে মানে গছ যদি বেছি ডাঙৰ হৈ যায়, পানী দিয়াৰ পিছত যদি আপোনালোকে দেখে বোলে গছ আপোনালোকৰ বুকু পাৰ হৈ গ'ল, তেতিয়ানো আপুনি সাৰ কেনেকৈনো মাৰিব? তো তেতিয়া আপোনালোকে সাৰ নেমাৰিলেও হ'ব। তেতিয়া সাৰ মাৰিব নালাগে, আপোনালোকে তলতে আপোনালোকৰ ধৰি লওক পানী লগাই দিলেই হ'ল। পানী দি দিলে, পানী দিয়াৰ পিছতে নিজে ডাঙৰ হৈ যাব। এতিয়া এইখিনিতে মই এজোপা গছ দেখাওঁ, আৰু এটা কথা মানে যিহেতু আপোনালোকক জনাই দিওঁ। আৰু এই গছজোপা চাওক, মোৰ বৰ্তমান যিহেতু এবাৰ সাৰ মাৰিছোঁ, আৰু এই চাওক কিমান ধুনীয়াকৈ এটা ডাঙৰ গছ হৈছে। গছজোপা দেখিছে, ছাইজটো চাইছে আপোনালোকে কেনেধৰণে চালক, ছাইজটো কিমান ধুনীয়াকৈ এটা ডাঙৰ হৈ আহিছে গছকেইজোপা। তো এই গছকেইজোপা যেতিয়া ডাঙৰ হৈ আছে, ডাঙৰ হৈ যোৱাৰ পিছত আপোনালোকে তলৰ পৰা আপোনালোকে পাত নমাব পাৰে। যদিহে আপোনালোকৰ গছজোপা হাইট আপোনালোকৰ মেক্সিমাম 5 ফুট হৈছে, তাৰপিছত আপোনালোকৰ তলৰ পৰা পাত নমাব পাৰে। কিছুমানে তাতকৈ সোনকালে নমাই দিয়ে, কিন্তু সোনকালে আপোনালোকে নমাব। সোনকালে নমালে গছজোপা ভালকৈ ষ্টেবিলিটিটো নাহিব। তো সেইকাৰণে আপোনালোকে কেইদিনমানৰ পাছতহে আপোনালোকে গছৰ পাতবিলাক নমাব। এতিয়া গছৰ পাতবিলাকত নমাব হ'লে এতিয়া তলৰ পৰা, এতিয়া ইয়াত চাওক, এইজোপা চাওক, এইজোপা গছত এতিয়া কিমানখিনি পাত আছে। ইয়াত তলৰ পৰা হিচাপ কৰিব গ'লে এই সৰু পাতটোৰ পৰা ধৰিব হ'লে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 ইমানখিনিলৈকে 10 খিলা পাত আছে। বাকী ওপৰখিনি বা আৰু 3-4 খিলামান আছে, সেইখিনি বা বাদ দিলোঁ। এতিয়া এইখিনিলৈকে মই যিহেতু 10 খিলা পালোঁ, এই তলৰ পৰা আপোনালোকে 6 খিলা পাত আপোনালোকে আৰামত কাটি দিব পাৰে। এই তলৰ পৰা ধৰি লওক আপোনালোকে ইয়াৰ পৰা ধৰি পেলাই আপোনালোকে 6 খিলা পাত, আপোনালোকে ইমানখিনিলৈকে 6 খিলা আছে, 6 খিলা পাত আপোনালোকে কাটিব পাৰে। 6 খিলা পাত কাটি দিলে আপোনালোকৰ এজোপা গছত আপোনালোকে ষ্টেবিলিটি পাব। তো এনেকুৱা ধৰণৰ গছকেইজোপাহে আপোনালোকে তলৰ পাতবিলাক আপোনালোকে নমাব পাৰে।